ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ পূৰণটো শেষ হৈছে। আজি আমি হৰণটোৰ বিষয়ে কিছু আলোচনা কৰিম, কিন্তু তাৰ আগতে মই এটা কথা পুনৰ তোমালোকক কৈ লৈছোঁ। পূৰণ নেওতাখন যদি মুখস্থ নহয় তেতিয়াহ'লে কিন্তু হৰণ অংক কৰিবই নোৱাৰিবা। পূৰণ অংকটো নোৱাৰিবাই, পূৰণতকৈ অকণমান হৰণটো টান হয়। টান নহয়, শিকিলে চব সহজ, কিন্তু নেওতাখন যদি মুখস্থ নহয় তেতিয়াহ'লে কিন্তু টান হ'ব। সেইকাৰণে তোমালোকৰ মই যি কৈ আছোঁ বাৰে প্ৰতি যে পূৰণ নেওতা মুখস্থ লাগিবই। হৰণৰ কোনো বেলেগ নেওতা নাই, হৰণ অংকত পূৰণ নেওতাখনেই মতা যায়। বুজি পাইছানে? কেনেকৈ মাতিব লাগে, কেনেকৈ অংক কৰিব লাগে সেইটোৰ বিষয়ে আজি মই তোমালোকক ক'ম। এতিয়া চোৱা, ইয়াত এটা কবিতা দিছে, একেলগে গাঁও আহা, ৰিমি জিমি চুমি জুৰি, চাৰিওফোৰে হাতে হাতে ধৰি, জিমিহঁতৰ বাৰীত 12টা আম, জিমিহঁতৰ চোতালত বহি একেলগে খাম। গাইপতি চাৰিও এটাকৈ ল'লে, বাকী কেইটা পিছলৈ থলে। গাইপতি চাৰিও আৰু এটাকৈ ল'লে, বাকী কেইটা পিছলৈ থলে। পুনৰাই এটাকৈ ল'লে, চাৰিও বান্ধৱীয়ে সমানে আম খালে। ইয়াত কেইটা বান্ধৱী আছে? ইয়াত 1, 2, 3, 4টা, হয়নে? চাৰিওটা বান্ধৱীয়ে গৈছে জিমিহঁতৰ বাৰীৰ আম পাৰিবলৈ। আম পাৰিলে, পাৰি পেলাই চোতালতে বহি একেলগে খাইছে। প্ৰত্যেকে কেইটাকে লৈছে? 1, 2, 3, 4টা, চাৰিজনী ছোৱালী প্ৰত্যেকে এটাকৈ লৈছে। ই এটা ল'লে, ই এটা ল'লে, ই এটা ল'লে, এই এটা ল'লে, হ'ল, খালে। খোৱাৰ পিছত আকৌ এটাকে লৈছে, এটাকে ল'লে, এটাকে ল'লে, এটাকে ল'লে, এটাকে ল'লে, হ'ল, শেষ হ'ল খোৱা সেই চাৰিটাও। আকৌ এটাকে ল'লে, এটাকে ল'লে, এটাকে ল'লে, এটাকে ল'লে, এটাকে ল'লে, চাৰিওজনীয়ে ল'ব সমানে, গোটেইকেইটা আম চেজ হৈ থাকিল, হয়নে? এতিয়া আমাৰ চোৱা, প্ৰত্যেকৰে ভাগত কেইটাকে আম পৰিল বা আম কেইটা আছিল? আম আছিল 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। আম কেইটা আছিল? 12টা। দেখিছানে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12টা আম আছিল। তাৰ মানে কথাটো এনেকুৱা, 12টা আম আছিল আৰু ছোৱালী আছিল কেইজনী? 4জনী। কেইটাকে আম পৰিব এতিয়া চোৱা? ছোৱালী 4জনী, 1, 2, 3, 4, 4জনী ছোৱালী। আম কেইটা আছে? 12টা। কেইটাকে পৰিব এটাৰ ভাগত? হৰণ কৰিলে ওলাই যাব, তো ভগালেও ওলাই গ'ল। এতিয়া ইয়াত 12টা আম আছে, 4জনী ছোৱালী আছে, কেইটাকে আম পৰিব? আমি ভাগ কৰোঁ, 4 দিছে, 4 দি ভাগ কৰোঁ, 1, 2, 3, 4, এয়া এভাগ, হ'ল। আকৌ 1, 2, 3, 4, এয়া হ'ল এভাগ, হ'লনে? আকৌ 4 দি, এয়া হ'ল এভাগ। কেইটা ভাগ হ'ল? 4, 4কে 3টা ভাগ হ'ল, হয়নে? তে 4, 3 গুণ কিমান? 12। এজনৰ ভাগত কেইটাকে আম পৰিব? 1, 2, 3। দেখিছা? 3টাকে আম পৰিব। এইখিনি তোমালোকে পঢ়িবা, ইয়াতে তেনেকৈ বুজাব লগা নাই বাৰু। তোমালোকৰ ডাইৰেক্ট মই চেপ্টাৰলৈকে গৈছোঁ। এইটো এটা কৰি চাবা, 30জনীয়া গোট। তাৰমানে ধৰি লোৱা তোমালোকে শ্ৰেণীত স্কুলত 30জন ছাত্ৰ ছাত্ৰী আছা, 30 হৰণ 5 দিছে, তাৰমানে 30ৰ পৰা 5 বিয়োগ কৰি যাই থাকিব লাগে। 5জনকে ধৰি লোৱা গুচি গ'ল, 5জন গ'ল পেচাব কৰিবলৈ, ঘূৰি অহা নাই। তাৰপিছত আকৌ কিমান গ'ল? 30ৰ পৰা 5 গ'লে 25জন আছিল। 25ৰ পৰা আকৌ 5জন গ'ল পেচাব কৰিবলৈ, 20জন থাকিল। 20ৰ পৰা আকৌ 5জন গ'ল 3 নম্বৰ বাৰত, 15জন থাকিল। 15ৰ পৰা আকৌ 5জন গ'ল পেচাব কৰিবলৈ 4 নম্বৰ বাৰত, 10জন থাকিল। 10ৰ পৰা 5 বিয়োগ কৰিলোঁ, মানে গ'ল 5জন আকৌ বাহিৰত, 5জন থাকিল। 5ৰ পৰা 5 বিয়োগ কৰিলোঁ, এজনো নাথাকিল, ক্লাছ খালী, শূন্য। প্ৰত্যেকবাৰতে তাৰমানে 5জন 5জনকৈ পেচাব কৰিব ধৰা গৈ আছে। এটা উদাহৰণ দিছোঁ। তেতিয়াহ'লে এই যে শূন্যটো আমি কেতিয়া পালোঁ?
পাঁচজন গ'ল এবাৰ, 5 জন গ'ল দুবাৰ, 5 জন গ'ল 3 বাৰ, 5 জন গ'ল 4 বাৰ, 5 জন গ'ল 5 বাৰ, 5 জন গ'ল 6 বাৰ, 6 বাৰত খালী। তেতিয়াহ'লে উত্তৰ কিমান হ'ব? 30ক যদি 5ৰে হৰণ কৰোঁ উত্তৰ হ'ব 6। অৰ্থাৎ এতিয়া চাবা নেওতাখন কেনেকৈ মাতোঁ। এই যে 5টো দেখিছা, এই 5ৰ ভাগৰে নেওতা মাতিম, পূৰণৰ নেওতাখন মাতিম। আৰু আমি সংখ্যাটো মনত ৰাখিব লাগিব কিমান? 30। নেওতাখন মাতিম 5ৰ আৰু সংখ্যাটো ওলাব লাগিব আমাৰ 30। তেতিয়াহ'লে 5ৰ নেওতাখন মাতি যাওঁ। 5 এগুণ 5, 5 দুগুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30। এই 30 পালোঁনে? কিহৰ লগত পালোঁ? 5 গুণৰ লগত পাইছিলোঁ নেকি? নাই পোৱা। 5 5 গুণ কিমান পাইছিলোঁ? 25। নহ'ব। 5 6 গুণ কিমান? 30। এইটো হ'ব এই লাইনটো। গতিকে এই গুণটোহে বহিব উত্তৰত। 5 6 গুণ অৰ্থাৎ 5 পূৰণ 6, পূৰণ চিনটো দিব নালাগে। 5 6 গুণ 30। বুজি পাইছা? এই গুণটো বহিব অৰ্থাৎ 6 বাৰকৈ। ঠিকে আছে? তেতিয়াহ'লে আমি চেপ্টাৰলৈ আহিছোঁ। ইয়াত থোপত সমানে ভগাই হৰণ কৰিব দিছে। ইয়াত 6টা চিত্ৰ দি দিছে। ঠিকে আছে? কেইটা আছে? 6টা। 2ৰে হৰণ কৰিব লাগে, মানে সমানে থোপ বনাব লাগে, দুভাগ। তে 6টাক যদি আমি সমানে ভগাওঁ কিমানকৈ ওলাব উত্তৰটো? 3 ওলাব, কাৰণ 2ৰ ভাগত নেওতা মাতা। 2 এগুণ 2, 2 দুগুণ 4, 2 3 গুণ 6। গতিকে কেইটা ভাগ হ'ব? 3টাকে দুভাগ হ'ব। ঠিকে আছে? তাৰপিছৰ অংকটো চোৱা। 12 হৰণ 3 আছে, দেখিছানে? অকণমান মই জুম কৰি দিওঁ। ইয়াত চোৱা 12 হৰণ 3। তেতিয়াহ'লে 3ৰ ভাগৰ নেওতাখন মাতা। 3 এগুণ 3, 3 দুগুণ 6, 3 3। নেওতাখন মাতি গ'লেই নহ'ব, এটা মনত ৰাখিব লাগিব সংখ্যাটো কি আছে? সংখ্যাটো আছে 12। 3 এগুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, 3 4 গুণ 12। 12 পাই গ'লোঁ। কেইগুণ পালোঁ? 3 4 গুণ। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? 4। আৰু ইয়াত আমি ভাগ কেইটা কৰিম? 4টাকে কৰিম। আৰু থোপ কেইটা ওলাব চাবা? 3টা ওলাব। ইয়াত ভাগ কেইটাকে কৰিছিলোঁ? 3 আছিলে, 2 3 গুণ 6, 3টাকে আছিলে, 1 2 3টা, হয়নে? আৰু থোপ কেইটা ওলাইছিল? এই দুটাটো ওলাব, 1 2 থোপ, 1 থোপ 2 থোপ। আৰু ভাগ কেইটাকে হৈছিল? 3টাকৈ, 1 2 3। এতিয়া ইয়াত ভাগ কেইটাকে হ'ব? এইফালে যেইটা থাকে সেইটো ভাগ হ'ব। এইফালে ওলাইছে 4। গতিকে আমি কেইটাকে কাপ ল'ম? 1 2 3 4। 4টা কাপ ল'লোঁ। 1 2 3 4, গোটেইকেইটা মিলি যাব চাবা। 4টাকে এটা ভাগ হ'ল, 1 2 3 4 মিলি গ'ল। হ'লনে? 4টাকে কাপ কেইটা থোপ হ'ল? 3টা। 1 2 3টা। দেখিলা? তাৰ পিছৰ অংকটো তেনেকৈ ফুল দিছে ধৰা 15 পাহ ফুল আছে। আৰু আমি কি কৰিব লাগে? 5টা থোপ বনাব লাগে। 5টাকৈ থোপ বনাব লাগে। 5টাকৈ নহয়, 5টা থোপ হ'ব লাগিব। তে কেইটাকে ভাগত পৰিব? 5ৰ ভাগৰ নেওতা মাতা, 15 পালে ৰখি যাবা। ডাইৰেক্ট যদি হয়তো সহজেই। 5 3 গুণ 15। মই আৰু নেওতা মাতি নাথাকোঁ। 5 3 গুণ 15, অৰ্থাৎ কেইটাকে ফুল ল'ব লাগিব? 3টাকে। আৰু থোপ কেইটা হ'ব? 5টা। এতিয়া চোৱা 3টাকে ল'ম, এয়া 3টা ফুল ল'লোঁ। আকৌ এয়া 3টা ফুল ল'লোঁ, এয়া 3টা ফুল ল'লোঁ, এয়া 3টা ফুল ল'লোঁ, আৰু এয়া 3টা ফুল ল'লোঁ। 1 2 3 4 5টা। 5টা থোপ হৈছেনে? দেখিছা? তাৰপিছত মকৰা দিছে। এইটো তোমালোকে কৰিবা, মই জাষ্ট বুজাই দিছোঁ। 4ৰে হৰণ কৰিব লাগে 28ক। 4ৰ ভাগৰ নেওতা মাতিবা, 28 যিটো পাবা ইয়াত ৰখি যাবা। 4ৰ লগত কিমান গুণে 28 হয় সেইটোৱে ইয়াত লিখিব লাগে, হয়নে? 4 7 গুণ 28, গতিকে 7 গুণটো ইয়াত লিখি দিলোঁ। 4 7 গুণ 28, 7 গুণ লিখিলোঁ। এতিয়া তাৰমানে কি হ'ব? 7টাকে ভাগ কৰিব লাগিব।
আৰু থুপ হ'ব 4টা থুপ হ'ব। এইফালৰ 2টা থুপ হ'ল, 3টা থুপ হ'ল, 5টা থুপ হ'ল, 4টা থুপ হ'ব। কেইটাকে মকৰা ল'ব লাগিব? 7টাকে। ইয়াত তোমালোকে ল'বা 1 2 3 4 5 6 7। 7টা ল'লোঁ হ'ল। 1 2 3 4 5 6 7 7টা ল'লোঁ। এনেকৈ যদি লোৱা তোমালোকৰ কেইটা থুপ হ'ব চোৱা, তোমালোকৰ 4টা থুপ হ'ল। এটা থুপ, 2টা থুপ, 3টা থুপ, 4টা থুপ হ'লনে? এই নম্বৰ মই গোটেইকেইটাই কৰি দিলোঁ, এইটো তোমালোকলৈ এৰিলোঁ। নম্বৰটো তোমালোকে কৰিবা। 6ৰ ভাগৰ নেওতা মাতিবা, 30 পালে ৰখি যাবা। 6 কেই গুণ 30 গুণটো ইয়াত লিখিবা, লিখি থুপটো তোমালোকে নিজে বনাবা। তোমালোকে যদি বুজি পোৱা নাই আকৌ প্ৰথমৰ পৰা ৰিপ্লে কৰি পেলাই চাব পাৰিবা। আৰু ভিডিঅ'টো যদি তোমালোকৰ মানে ব্লাৰ দেখা পাই থাকে, স্পষ্ট নহয়, তেতিয়াহ'লে ওপৰত চাবা 3টা ডট আছে হা, এনেকৈ 3টা ডট আছে। এই 3টা ডটত চুই দিবা। চুই দিলে তাত আহিব পিকচাৰ কোৱালিটি, অলপ হাই কৰি ল'বা, ৰিজলিউশ্যনটো বঢ়াই ল'বা তলত, বা মা দেউতাক ক'লেও দেখাই দিব। সেইটো চুই দিলে তোমালোকৰ ক্লিয়াৰ আহিব। কেতিয়াবা তোমালোকৰ ব্লাৰ আহি থাকে, স্পষ্ট নহয় সংখ্যাবিলাক দেখাত, তেতিয়া হাই কোৱালিটি পিকচাৰটো কৰি ল'বা। এই 3টা ডটত চুলেই তাত তলত অপশ্যন আহি যাব, তাত হাই কোৱালিটিত কৰি ল'বা। তাৰপিছত এইটো দিছে চোৱা, বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণ কৰা। এইটো নেওতা মাতি কৰিব দিয়া নাই, কি কৰিব দিছে? বিয়োগ। এই যে আমি যে অলপ আগত দেখাইছিলোঁ, এইটো দেখিছেনে? এই অংকটোৰ নিচিনা 30 হৰণ 5 আছিল। 5 বাৰকৈ বিয়োগ কৰি যাই থাকিব লাগিব, এনেকৈ এবাৰ দুবাৰ লিখিব লাগিব, 0 পালে ৰখি যাব লাগিব। এতিয়া মই কৰিম চাবা, মই তোমালোকক এটা দেখাই দিম। এইটোতো কৰাই আছে, কটো সেইকাৰণে নকৰোঁ, কটো কৰা আছে। মই খটো দেখাই দিছোঁ তোমালোকক। খ নম্বৰটো আছে 36 হৰণ 4। ঠিকে আছে, এইটো এতিয়া কৰি যাম। আমি এনেকৈ লিখিম, দেখা পাইছেনে তোমালোকে? 36 লিখিম, 4 বিয়োগ কৰিম। 36ৰ পৰা 4 গ'লে থাকে 32, এবাৰ হ'ল, ইয়াত লিখিম এবাৰ। তাৰপিছত আকৌ 4 বিয়োগ কৰিম। এনেকৈ বিয়োগ কৰি যাই থাকিম। কেতিয়ালৈকে যাম? যেতিয়ালৈকে 0 নোলায়। 32ৰ পৰা 4 গ'লে হ'ব 28। কেইবাৰ কৰিলোঁ? সংখ্যাৰেও লিখিব পাৰা, দুবাৰ। 32ৰ পৰা আকৌ 28ৰ পৰা আকৌ 4 বিয়োগ কৰা, এনেকৈ কৰি কৰি যাই থাকিবা। তেতিয়াহ'লে চোৱা, এনেকৈ লিখি যাবা, এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ। 9 বাৰত আমি কি পাই গ'লোঁ? 0, হয়নে? বাৰে প্ৰতি বিয়োগ কৰি আহিবা। তেতিয়াহ'লে তাৰপিছত তলত লিখিবা 36ৰ পৰা 4ক 9 বাৰ বিয়োগ কৰা হ'ল। এতেকে মোৰ তলত জেগা নাই কাৰণে লিখি দিছোঁ। উত্তৰ কিমান হ'ব? 36 হৰণ 4 সমান 9, অৰ্থাৎ 9 4 গুণ 36। বুজি পাইছা? এইটো অংকটো এনেকৈ বিয়োগ কৰিবা, যেইবাৰ পোৱা লিখি দিবা। 36ৰ পৰা 4ক 9 বাৰ বিয়োগ কৰা হ'ল বুলি লিখিবা, বিয়োগ কৰা হ'ল। তাৰপিছত উত্তৰটো ওলাই যাব। এইটো অংক এনেদৰে কৰিবা। তাৰপিছত এইটোতো 30 হৰণ 5টো ইয়াত দেখাই দিয়া আছে, সেইকাৰণে মই তোমালোকক কৰি দিয়া নাই আৰু। এইবাৰ চোৱা 3 নম্বৰটো, খালী ঘৰত সংখ্যা লিখা। এই ঘৰকেইটা যে দেখিছা নহয়, ইয়াতে আমি সংখ্যা লিখিব লাগিব। এটা কৰি দিছে, 10ক হৰণ কৰিব লাগে 2ৰে, তাৰমানে এনেকুৱা 10 হৰণ 2। উত্তৰটো এক ঘৰত লিখিব লাগিব।
তেতিয়াহ'লে 2ৰ ভাগৰ নেউতা মাতিবা কি পালে ৰখিব দিছে 10 2 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 5 গুণ 10 হয়নে 2 5 গুণ 10 ইয়াত কি লিখিম 2 6 গুণ 2 6 গুণ 12 দেখিছানে নেউতাখন 2ৰ মাতি গলে এইকেইটা সংখ্যা পাম 2 কিমান গুণ 14 হয় 2 7 গুণ 14 2 লগত কিমান পূৰণ কৰিলে 16 হয় 2 8 গুণ 16 2 লগত কিমান পূৰণ কৰিলে 18 হয় 2 9 গুণ 18 2 লগত কিমান পূৰণ কৰিলে 20 হয় 2 10 গুণ 20 ঠিক আছে ঠিক তেনেকে তোমালোকৰ পিছৰটো দিছে 4ৰে হৰণ 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 10 গুণ 40 দেখিছানে পূৰণ নেউতাখনে 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 এনেকৈ গৈ আছে দেখিছা তাৰ পিছত তোমালোকক দিছে এইখন তোমালোকে কৰিবা পাছৰ নেউতাখন গটো মই ঘটো কৈ দিওঁ 7ৰ ভাগৰ নেউতা 7 4 গুণ 28 7 4 গুণ 28 7 5 গুণ কিমান 7 5 গুণ 35 7 6 গুণ 42 ইয়াত আকৌ মাজে মাজে নাই কিন্তু চাই যাবা 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 এবাৰ 49 আছে 7 7 গুণ 49 তাৰ পিছত 70 আছে 7 7 গুণ 49 7 8 গুণ 56 এনেকে যদি মাতি যাও কিমানত 70 পাম 7 10 গুণ 70 এবাৰ 21 আছে 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 5 গুণ 35 হল এখনো তেনেকে কৰিবা 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 এনেকে কৰিবা এইটো 60 দিছে যে এইটো মই কৰি দিম বাৰু এটো তোমালোকৰ কিমান হ'ব চাবা 12 5 গুণ 60 হ'ব হা এইয়ালৈকে পাৰিবা তোমালোকে 10 আহি যাব এইকেটা কৰিবা এইটো মই লিখি দিছো 5 12 গুণ 60 তাৰ পিছত তোমালোকক দিছে এটো চোৱা পূৰণ নেউতা ব্যৱহাৰ কৰি হৰণ কৰা বুলি দিছে কাখত কাৰণ লিখিবা এনেকে লিখি দিব লাগিব কাখত আন 4 গুণ 32 8ৰ ভাগৰ নেউতা মাতিবা আৰু ইয়াত লিখিবা কিমান পাওঁতে ৰখিব লাগিব আগফালে সেইটো সংখ্যা মনত ৰাখিবা এবাৰ 56 পালে ৰখিম আৰু নেউতাখন কি মাতিম এটুক ভাজ্য কয় আৰু এইটুক ভাজক কয় দেই ভাজক জিতুৰে হৰণ কৰিবা সেইটোৰ নেউতা মাতিবা আৰু জি পাব লাগে সেইটো পালে ৰখি যাবা আন 7 গুণ কিমান আন 1 গুণ আন 2 গুণ 16 আন 3 গুণ 24 আন 4 গুণ 32 আন 5 গুণ 40 আন 6 গুণ 48 আন 7 গুণ 56 গতিকে কিমান পালো আন 7 গুণ কাৰণ ইয়াত লিখি দিবা কাৰণ কি লিখিবা আন 7 গুণ 56 হল এবাৰ এইটো কৰিম আন দিয়া আছে 24 পাব লাগে আন 3 গুণ 24 ইয়াত লিখিবা কাৰণ আন 3 গুণ 24 ঠিক তেনেকে 42 আছে 7ৰ ভাগৰ নেউতা মাতিবা 7 6 গুণ 42 কাৰণ 7 6 গুণ 42 পাৰিবা নহয় তেনেকে লিখি যাবা এইটোৰ কিমান হ'ব কাৰণটো মই লিখি না যাও আৰু কাৰণটো তোমালোকে লিখিবা 7 5 গুণ 35 ইয়াত কাৰণ দি পেলাই 7 পূৰণ 5 সমান 35 দেখিছা পূৰণ নেউতাই লিখি আছো এইটো কৰিবা এইটো হ'ব 6 10 গুণ ইয়াত লিখি দিও মই 4 9 গুণ 36 6 10 গুণ 60 7 7 গুণ 49 5 9 গুণ 45 তাৰ পিছত এইটো চাবা এইটো অকমান কৰিব লাগিব তোমালোকে কাৰণ এইটো নেউতা মাতিলে বাবা আন 3 গুণ 24 4 8 গুণ 32 9 9 গুণ 81
9 6 গুণ 54 ঠিকে আছে কাৰণ কেটা লিখি যাবা এই কাৰণ বেলেগ নাই 4 9 ইয়াত যেনেকৈ 7 পূৰণ 5 লিখিছোঁ আৰু এইটো লিখি দিছোঁ তেনেকৈ ইয়াত 4 পূৰণ 9 লিখি পেলাই 36 লিখিবা 6 পূৰণ 10 লিখি 60 7 পূৰণ 7 লিখি 49 এই কাষত তেনেকৈ লিখি যাবা মই লিখি নাথাকোঁ আৰু এইখিনি দেখিলা কাৰণটো লিখি গ'লে হ'ল দুটামান মই দেখাই দিছোঁ বাকি উত্তৰ কেটা কৰি দিছোঁ কাৰণ কেটা তোমালোকে নিজে লিখিবা এই 4 আৰু 9 পূৰণ দি পেলাই সমান দি 36 লিখিবা 6 আৰু 10 পূৰণ দি পেলাই সমান দি 60 লিখিবা এনেকৈ লিখি গ'লে হ'ল 5 নম্বৰ অংকটো দিছে 6টা কল 6 জন বন্ধুৰ মাজত সমানে ভগালে গাই প্ৰতি কিমানটাকৈ ভাগত পৰিব 6টা কল আছে 6 জনৰ মাজত ভগাব দিছে এতিয়া 6টা কল 6 জনৰ মাজত ভগালে কেইটা পৰিব এটাকে পৰিব হয়নে ইয়াতে লিখিবা মুঠ কল আছে কেইটা আছে 6টা 6 জনক ভগালে গাই প্ৰতি পাব 6 হৰণ 6 এতিয়া 6 ভাগৰ নেউতা মাতা 6 পালে ৰখি যাবা 6 এগুণ 6 পালোৱে হয়নে কেই গুণ পালো 6 এগুণ এই এগুণটো ইয়াত লিখিলো হ'ল এতেকে কেইটাকে পাব গাই প্ৰতি উত্তৰ হ'ব এটা হ'ল তাৰ পিছত আমি কৰিম 6 নম্বৰটো 6 নম্বৰ অংকটো দিছে 48টা শিলিখা 4টা বটলত সমানে ভৰালে প্ৰতিটো বটলত কেইটাকৈ শিলিখা থাকিব শিলিখা কেইটা আছে লিখি লম মুঠ শিলিখা আছে কেইটা আছে 48টা তাৰপিছত কি কৈছে 4টা বটলত 4টা বটলত সমানে ভগালে প্ৰতিটো বটলত থাকিব 48 হৰণ 4 4টা বটলত ভৰাব কেইটা শিলিখা 48টা শিলিখা 4টা বটলত ভৰাব তে এটা বটলত কেইটাকে পৰিব ওলাই যাব এইটো তোমালোকৰ চাবা 4 ভাগৰ নেউতাখন মাটি গলে কি হ'ব তোমালোকৰ 4 10 গুণ 40 পাবা তাৰ পিছত তো নাপাবা কিন্তু 48 লৈ বহুত দূৰ 41 42 তেনেকে মাটি গলেহে 48 পাম লাষ্ট কি পাবা 4 10 গুণ 40 তো 11 ভাগৰ যদি নেউতা মুখস্থ থাকে বা 12 ভাগৰ তেতিয়া হলে পাৰিবা কিন্তু এটা তোমালোকৰটো 10 লৈকে মুখস্থ আছে তেতিয়া হলে এটো হৰণ কেনেকৈ কৰিবা মই দেখাই দিওঁ সাইডত এনেকে পাতি লবা ঠিকে আছে এইটো হল ভাজ্য মানে হৰণ চিনৰ এইটো হৰণৰ ঘৰ হয় ইয়াত পাতিব লাগিব এইটো যাক হৰণ কৰিবা ইয়াক কয় কি বুলি কয় ভাজ্য বুলি কয় ইয়াক কয় ভাজ্য আৰু জিহেৰে হৰণ কৰিবা ইয়াক কয় ভাজক কি কয় ভাজক তেতিয়া হলে 48 টো ইয়াত পাতিম আৰু 4 টো ইয়াত পাতিম এতিয়া আমি হৰণ কৰিম হৰণ কৰোতে এটা সংখ্যাৰে এটাক কৰিবা যদি না যায় তেতিয়াহে দুটা লম এতিয়া চোৱা মই পিছফালৰ আমটো ঢাকি দিছো কি আছে দেখিছা অকমান জুম কৰি দিছো মই ইয়াত 4 আছে বুলি ধৰি লৈছো আনটো মই ঢাকি দিছো আনটো মই ঢাকি দিলো ঠিক আছে এতিয়া চোৱা 4 ভাগৰ নেউতা মাতা 4 পালে ৰখি যাবা 4 এগুণ 4 পালোনে হৈ গল এতিয়া আনটো ওলাই লোৱা এতিয়া 4 ভাগৰ নেউতা মাতিবা 8 পালে ৰখি যাবা 4 এগুণ 4 4 দুগুণ 8 4 দুগুণ 8 হল তে কিমান ওলাল উত্তৰটো 12 অৰ্থাৎ এটা বটলত কেইটাকে ভৰিব 12টাকৈ উত্তৰ কি হ'ব প্ৰতিটো বটলত
12টাকৈ শিলিখা ধৰিব। বুজি পালা? তাৰ পিছৰ অংকটো দিছে 18টা আমলখি 6জনী বান্ধৱীৰ মাজত সমানে ভগালে প্ৰত্যেকৰে ভাগত কেইটাকৈ পৰিব। আমলখি কেইটা আছে প্ৰথম সেইটো লিখি ল'বা। মুঠ আমলখি আছে 18টা। কেইজনীৰ মাজত ভগাব লাগে? 6জনীৰ মাজত। 6জনীৰ মাজত সমানে ভগালে গাইপতি বা প্ৰত্যেকৰে লিখিব পাৰা, গাইপতি লিখিছোঁ মই, গাইপতি পাব 18/6। 6 ভাগৰ নেওতা মাতা। যদি নেওতা মাতি নোপোৱা তেতিয়া এনেকৈ পাতি পেলাই হৰণ কৰিবা। 6 গুণ 6, 6 দুগুণ 12, 6 3 গুণ 18। কেইগুণ পালোঁ? 3 গুণ, অৰ্থাৎ 3টাকৈ পৰিব গাইপতি। এতেকে দিব নালাগে, উত্তৰে দিবা। উত্তৰ ইয়াত সুধিছে প্ৰত্যেকৰে ভাগত কেইটাকৈ পৰিব? প্ৰত্যেকৰে ভাগত 3টাকৈ পৰিব। বুজি পালা? অকণমান অংকটো মই জুম কৰি দিছোঁ চোৱা। মুঠ আমলখি আছে 18টা। 6জনীৰ মাজত সমানে ভগালে গাইপতি পাব 18ক, এই 18ক 6ৰে হৰণ কৰি দিবা। 18টা আমলখিক 6জনীৰে হৰণ কৰি দিবা। 6 3 গুণ 18 পাবা। তে কেইটাকৈ পাব এজনীয়ে? 3টাকৈ আমলখি গাইপতি পাব। ঠিকে আছে? 8 নম্বৰ অংকটো চোৱা। এটা শ্ৰেণীত 35জন ছাত্ৰ ছাত্ৰী আছে। ব্যায়ামৰ বাবে প্ৰতিটো দলত 5জনকৈ ছাত্ৰ ছাত্ৰী ল'লে মুঠ দল কেইটা হ'ব সুধিছে। এইটো অংকও তেনেকৈ লিখি ল'বা। মুঠ ছাত্ৰ ছাত্ৰী আছে 35জন। হ'ল? এতিয়া কৈছে প্ৰতিটো দলত 5জনকৈ ছাত্ৰ ছাত্ৰী ল'লে মুঠ দল কেইটা হ'ব? প্ৰতিটো দলত 5জনকৈ ছাত্ৰ ছাত্ৰী ল'লে দল হ'ব 35 হৰণ কেইজনকৈ কৈছে? 5জনকৈ। 5। এতিয়া নেওতা মাতিবা। 5 6 গুণ 30, 5 7 গুণ 35। গতিকে আমি কোনটো লিখিম? 5 7 গুণ, গুণটো লিখিম 7 গুণ। এতিয়া প্ৰতিটো দলত মুঠ দল কেইটা হ'ব সুধিছে? 5জনকৈ ল'লে 7টা হ'ব। এতেকে কেইটা দল হ'ব? মুঠ দল 7জন নহয়, এইটো দল হ'ব। 7টা দল, 7টা কি হ'ব? দল হ'ব। বুজি পাইছা? 5জনকৈ ছাত্ৰ ছাত্ৰী থাকিব আৰু 5জনকৈ গোট কেইটা হ'ব, মানে দল কেইটা হ'ব? 7টা, কাৰণ 5 7 গুণ 35। তাৰপিছত চোৱা 9 নম্বৰ অংকটো। ঘৰৰ ফুলনিত 28টা ফুলৰ পুলি 4টা ভেটিত সমানে ৰুলে প্ৰতিটো ভেটিত কেইটাকৈ ৰুব পাৰিব? এইটো একেই, এইটোৰ লগত লিখিবা। প্ৰথমে ফুলৰ পুলি আছিল 28টা। তাৰপিছত লিখিবা 4টা ভেটিত সমানে ৰুলে প্ৰতিটো ভেটিত পৰিব 28 হৰণ 4। এতিয়া 4 ভাগত নেওতা মাতিবা। 4 7 গুণ 28। গতিকে কেইটাকৈ ৰুব পাৰিব ভেটিত? 7টাকৈ। 4 7 গুণ 28, 7টাকৈ। 4টা ভেটিত, এটা ভেটিত কিমান থাকিব? 7টাকৈ থাকিব। এইটো 9 নম্বৰটো তোমালোকে নিজে কৰিবা। 10 নম্বৰ অংকটো চোৱা। 56টা বগৰী আনজন ল'ৰা ছোৱালীৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব? বগৰী কেইটা আছে বুলি কৈছে?
বগৰী আছে 56টা। মই কৰি দিছোঁ 10 নম্বৰটো লাষ্ট অংক। মুঠ বগৰী আছে 56টা। তাৰপিছত কৈছে আনজন ল'ৰা ছোৱালীৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব। আনজনৰ মাজত সমানে, প্ৰশ্নত যিটো থাকে তেনেকৈ লিখিলেই হ'ল। আনজনৰ মাজত সমানে ভগালে গাইপতি পাব, কি লিখিবা ইয়াতে 56/8। বগৰী আছে 56টা, মানুহ আছে কেইজন? আনজন। 56টা বগৰী আনজনৰ মাজত ভগাই দিব লাগে। 56/8। এতিয়া 8ৰ ভাগৰ নেওতা মাতিবা, 56 পালে ৰখি যাবা। 8 7 গুণ কিমান? 56। ইয়াত কিমান লিখিম? 7। 8 7 গুণ 56। এতিয়া কেইটাকে পাব? 7টাকৈ পাব এজনে। এতিয়া আমাক সুধিছিল কেইটাকৈ পাব? উত্তৰ কেইটাকৈ পাব এজনে? 7টাকৈ বগৰী পাব। হ'ল। তেতিয়াহ'লে আজিলৈ চেপ্টাৰটো ইমানেই। ইয়াত 7ৰ ভাঙা বুলি এটা দিছে, এইটো বাৰু নালাগে, তথাপি কৈ দিছোঁ। লুচি ভাজিলে 16খন, লগৰীয়া আহিল 4জন। তোমাৰ ঘৰত ধৰা মায়ে লুচি ভাজিছে, 16খন লুচি বনাইছে, তোমাৰ লগৰীয়া আহি গ'ল 4জন। এতিয়া এজনক কেইখনকৈ দিব? 4ৰ ভাগৰ নেওতা মাতা, 16 পালে ৰখি যাবা। 4 4 গুণ কিমান? 16। গতিকে এজনে কেইখনকৈ লুচি পাব? 4খনকৈ লুচি পাব। তাৰমানে 1 2 3 4, এয়া এজন হ'ল। এইটো ধৰা এজনে পালে, আকৌ 1 2 3 4, এইটো এজনে পালে, পাই পেলাই ফূৰ্তি কৰিছে। আৰু এজনে পালে 4খন, পাই পেলাই ফূৰ্তি কৰি আছে। আৰু এজনে পালে 4খন, পাই পেলাই ফূৰ্তি কৰি আছে। এতিয়া কেইখন লুচি হ'ল? 4টাকে আছে। 1 2 3 4, 1 2 3 4, 1 2 3 4, 1 2 3 4। 4টাকে পালে কেইজনে আছে? এজন, দুজন, তিনিজন, 4জন। গতিকে 4 4 গুণ কিমান? 16। এতিয়া লুচি আছিল 16, মানুহ আছিল 4জন। কেইখনকে পাব? 4 4 গুণ, হয়নে? গতিকে 4খন। বুজি পালা? ঠিক তেনেকৈ চকলেট আছে 12টা, ল'ৰা ছোৱালী 3টা, প্ৰতিজনক সমানে দিলে কোনে পালে কেইটা? 12টা চকলেট, 3টা ল'ৰা বা ছোৱালী, 3ৰে হৰণ কৰা, 3 4 গুণ 12। গতিকে 4টাকে পাব চকলেট এজনে। তেতিয়াহ'লে আমাৰ চেপ্টাৰটো ইমানতে শেষ হ'ল। ধন্যবাদ।